অমানৱীয় পাখবিক নজিৰবিহীন যি বুলিয়ে নাভাবক কিয় আমি কম মানৱ সমাজক লজ্জিত কৰা অন্য এক ঘটনা এই প্ৰতিবেদন চোৱাৰ পাছত হয়তো আপুনিও এবাৰ নিজক সুধিব আজিৰ দিনতো এনেকুৱা মানসিকতাৰ মানুহ থাকিব পাৰেনে প্ৰথমে চাওকে হোৱাটছএপ বাৰ্তা এৰি দিলে নে মাৰিলে মাগব ভিডিঅ'বোৰ ছ'চিয়েল মিডিয়াত দিলে ফৰেষ্টৰ মানুহে ধৰিব ছ'চিয়েল মিডিয়াত আপলোড নকৰিবা এই দৃশ্যবোৰ পঠিয়াব নালাগে যি মাৰিলে হ'ল এতিয়া কাটি দিয়া হোৱাটছএপ বাৰ্তা শুনি হয়তো বিষয়টো স্পষ্ট হোৱা নাই এতিয়া এই ভিডিঅ'টো চাওক হয় আপুনি ঠিকে অনুমান কৰিছে নিজকে জীৱশ্ৰেষ্ঠ বুলি জাহিৰ কৰি ফুৰা মানুহ নামৰ প্ৰজাতিৰ অমানৱীয় কাণ্ড ঘটনাটো ঢকুৱাখানাৰ বৰখামুখ গাঁৱৰ দানৱৰূপী মানুহৰ হাতত প্ৰাণ হেৰুৱালে নিষ্পাপ জন্তুটোৱে আৰু তাৰ পাছত কি হ'ল হোৱাটছএপ বাৰ্তা দেখি হয়তো বুজিয়ে পাইছে মাৰি কাটি পেলোৱা হ'ল নিষ্পাপ জন্তুটো ঘটনাটো যদিও গাপ দিয়াৰ চেষ্টা কৰিছিল সংবাদ মাধ্যমে পোহৰ আনিলো সমগ্ৰ বিষয়টো এতিয়া এইসকল লোকৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ ডেইলি আছাম ডিজিটেল